মাজদিয়া আৰক্ষী চকীৰ নৱনিযুক্ত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃদুল বৰাক সম্বৰ্ধনা আৰু সজাগতা সভা। বৰপেটা জিলাৰ মাজদিয়া আৰক্ষী চকীৰ নৱনিযুক্ত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃদুল বৰাক আজি চতলা আৰু গৰিয়া চতলা গাঁও উন্নয়ন সমিতিৰ তৰফৰ পৰা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক সম্বৰ্ধনা জনোৱা হয়। লগতে এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়। মাজদিয়া আৰক্ষী চকীখন অলপ উন্নতমানৰ ভাল গাড়ী আৰু থকা কক্ষ উন্নতমানৰ কথা চৰকাৰৰ দৃষ্টিগোচৰ কৰে। চেঙাৰ পৰা ৰাতুল আলীৰ ৰিপৰ্ট এণ্ড টাইম। আজি আমি মাজদিয়া আৰক্ষী চকীত নৱনিযুক্ত আৰক্ষী বিষয়াজনক চতলাবাসী ৰাইজৰ তৰফৰ পৰা এখন সজাগতা সভা আয়োজন কৰি তেখেতক আমি সম্বৰ্ধনা জনাই আজি তেখেতক আদৰণি জনালোঁ। এই চেগতে আপোনালোকৰ এই চেনেল যোগেদি মই অসম চৰকাৰক এটা মেছেজ দিব বিচাৰিছোঁ। লগতে মই সমান্তৰালভাৱে এই কথাখিনিও ক'ব খুজিছোঁ যে আজি অসম চৰকাৰে সৰ্বপ্ৰকাৰ সৰ্বদিশত উন্নতিৰ জয়ঢল বজাই আহিছে, কিন্তু আজি আমি মাজদিয়া আৰক্ষী চকীখন যি ঠাইত অৱস্থিত হৈ আছে তাত দেখিছোঁ যে এজন আৰক্ষী বিষয়া থকা এটা সুকীয়া কথা নাই আৰু বিশেষ কৰ্মচাৰীসকলৰ থকাৰ কাৰণে কোনো বিশেষ ভাল কথা নাই। গাড়ীৰ ব্যৱস্থা নাই, পাৰ্কিং ব্যৱস্থা নাই, বিভিন্ন সমস্যাৰে জৰ্জৰিত মাজদিয়া আৰক্ষী চকীখন। আৰু যিয়ে আৰক্ষী চকীখনত এখন গাড়ী আছে জিপচি গাড়ী, সেই গাড়ীখনো এতিয়া একেবাৰে পয়া লগা অৱস্থা। বৰষুণ আহিলে আছামী বিচাৰি আৰক্ষী বিষয়াজনে আহিব নোৱাৰে। সেইকাৰণে মই এই চেনেল যোগেদি অসম চৰকাৰ, আমাৰ বৰপেটা জিলাৰ আৰক্ষী অধীক্ষক মহোদয় আৰু আৰক্ষী অঞ্চলক প্ৰধান ভাস্কৰজ্যোতি মহন্তক টানি অনুৰোধ জনাব বিচাৰিছোঁ যে মাজদিয়া আৰক্ষী চকীখনৰ বিষয়ে আপোনালোকে অকণমান নজৰ দিয়ক আৰু প্ৰয়োজনীয় অভাৱ অভিযোগ আছে, এই অভাৱ অভিযোগৰ প্ৰতি আপোনালোকে সজাগ আৰু সচেতন হৈ সমস্যাখিনি সমাধান কৰাৰ কাৰণে ব্যৱস্থা কৰক। এই আপোনাৰ লোকলৈ অনুৰোধ।